আজি আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছ হৈ গোসাইগাঁও প্ৰেছ ক্লাবত বিশেষকৈ এখন সংবাদমেল পাতিব লগা হৈছে। আজিৰ এই সংবাদমেলত আমাৰ উপস্থিত আছে আমাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি সন্মানীয় সুনীল ৰায় ডাঙৰীয়া, লগতে আমাৰ জিলা কমিটিৰ নেতৃবৰ্গ ইয়াতে উপস্থিত আছে। আজি বিশেষকৈ আমি সংবাদমেল পাতিব লগা হৈছে দুটামান কাৰণত। প্ৰথম কথা হৈছে আজি বিভিন্ন সময়ত কোচ ৰাজবংশী জনগোষ্ঠীয়ে বিভিন্ন সময়ত বিভিন্ন আন্দোলন কাৰ্যসূচী হওক, বিভিন্ন দাবী হওক, আমি কিন্তু আক্ৰাছ হৈ বিভিন্ন সময়ত আমি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। বিশেষকৈ আমি আক্ৰাছ হৈ যোৱা 5 ফেব্ৰুৱাৰী তাৰিখত 2025 চনত আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি আনুষ্ঠানিক এখন মিটিং উপস্থিত আছিলোঁ। আৰু বিশেষকৈ আমি আক্ৰাছ হৈ তাতে আমি 5 ফেব্ৰুৱাৰী তাৰিখত স্পষ্টভাৱে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কৈছিলোঁ যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিষয়ে মানে বিশেষকৈ যি আমাৰ জনজাতিকৰণৰ সমস্যা, পৃথক ক্ষমতাবোৰ ৰাজ্য আৰু যি আমাৰ সৰু সুৰা যিসমূহ সমস্যা আমি তাতে উত্থাপন কৰিছিলোঁ। শেষত আমাক মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বাস দিছিল যে আপোনালোকৰ যি সমস্যা, বহুদিনীয়া সমস্যা, পৃথক ক্ষমতাবোৰ ৰাজ্য, জনজাতিকৰণকে ধৰি অহা যি আমাৰ BTC নিৰ্বাচন তথা আমাৰ যি বিধানসভা নিৰ্বাচন আহি আছে, নিশ্চয় ইয়াৰ আগতে আপোনালোকৰ সমস্যা আমি দিল্লী চৰকাৰলৈ আপোনালোকৰ প্ৰতিবেদন আমি পঠাই দিম। কিন্তু আজিৰ তাৰিখত আমি এইকাৰণে ক'বলৈ আমি বাধ্য হৈছোঁ যে সঁচা সঁচিকৈ কোচ ৰাজবংশী জনগোষ্ঠীক লৈ অসম চৰকাৰখনে বা বৰ্তমান বিজেপি চৰকাৰখনে কি একচুৱেলি কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত কি সঁচা সঁচিকৈ মানে মিহিকীয়া দৃষ্টিৰে চায় নেকি। আমাৰ এটা অনুভৱ হৈছে যে বিগত দিন ধৰি আক্ৰাছ হৈ লগতে বিভিন্ন দল সংগঠন ধৰি যিসমূহ আমি আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি আছিলোঁ আৰু যাৰ পৰিপ্ৰেক্ষিতত আমাক কিন্তু বিভিন্ন সময়ত অসম চৰকাৰৰ পৰা আমাক নিমন্ত্ৰণ জনাই আলোচনাত বহিছিল। আৰু সেই যোৱা আমি যি বন্ধ কাৰ্যসূচী ঘোষণা কৰিছিলোঁ, এই বন্ধ কাৰ্যসূচীৰ লগত আলোচনা ৰাখি আমাক 5 ফেব্ৰুৱাৰীত আনুষ্ঠানিক আলোচনা হৈছিল। এই আলোচনাত আমাৰ লগত বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসমূহ আশ্বাস দিছিল, আমি আপোনালোকৰ এই মিডিয়াৰ যোগেদি আজিৰ সংবাদমেলৰ যোগেদি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মনত পেলাই দিব বিচাৰিছোঁ যে যোৱা 5 ফেব্ৰুৱাৰী তাৰিখে যি ধৰণে আপুনি আমাৰ লগত আলোচনা কৰিছিল, যি ধৰণে আপুনি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ ওপৰত যি ধৰণে গুৰুত্ব কথা আপুনি কৈছিল, আপুনি কি এতিয়াও কিয় এই ধৰণৰ কাৰ্যকাৰী কৰা নাই বা এই ক্ষেত্ৰত কিয় আজিৰ তাৰিখত পজিটিভ দৃষ্টিভংগীত আমি দেখা নাই। সেইকাৰণে আপোনালোকৰ সংবাদমেলৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা বিজেপি চৰকাৰক আমি আহ্বান কৰি বিচাৰিছোঁ যে যোৱা যি আমাৰ 5 ফেব্ৰুৱাৰী তাৰিখত যি ধৰণে গুৰুত্বপূৰ্ণ আলোচনা হৈছিল, যি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যি প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ পঠোৱাৰ কথা আছিল, এইটো পুনৰাই আপোনাৰ মনত পেলাই দিব বিচাৰিছোঁ। আৰু বিশেষকৈ যি আমাৰ বৰ্তমান যি আমাৰ অসমত বা BTR চৰকাৰ যি আমাৰ BTADত চলি আছে বা এই আমাৰ যি BTC নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ পূৰ্বে যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ বা যি জ্বলন্ত সমস্যা সমাধান কৰা নহয়, নিশ্চয় কিন্তু ইয়াৰ কিন্তু ফল বিজেপি চৰকাৰে ভুগিব লাগিব। আৰু বিশেষকৈ যিহেতু ছেপ্টেম্বৰ মাহত এইবাৰ যি আমাৰ BTC নিৰ্বাচন আহি আছে বা BTC নিৰ্বাচন যি হ'ব, এই ক্ষেত্ৰত কিন্তু আমি বাৰম্বাৰ কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা বিজেপি চৰকাৰ যি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক আমি আহ্বান কৰিছিলোঁ যে বিগত BTR বাসীয়ে বিশেষকৈ BTRত বা BTCত আজি কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীক কিন্তু একপক্ষীয়ভাৱে ৰখা হৈছে। আমি যোৱা BPF চৰকাৰৰ দিনত 15টা বছৰত আমি কোচ ৰাজবংশী জনগোষ্ঠীক বিভিন্ন সময়ত আমি কিন্তু লাঞ্ছিত বঞ্চিত হ'বলৈ দেখিছোঁ। আমাক বেয়া পায় নেকি, আমাক কি বেয়া চকুৰে চায় নেকি, আমাৰ অনুভৱ হৈছে। আৰু এই ক্ষেত্ৰত আমি এইবাৰ যিহেতু BTC নিৰ্বাচন আহি আছে, এই 2025 চনত যি আমাৰ BTC নিৰ্বাচন ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব, এই ক্ষেত্ৰত আমি দাবী উত্থাপন কৰিছোঁ, আক্ৰাছ হৈ দাবী উত্থাপন কৰিছোঁ যে কমেও BTC যি 40টা যি পৰিষদীয় সমষ্টি আছে, 40টাৰ ভিতৰত কোচ ৰাজবংশী জনগোষ্ঠী যিসমূহ অধ্যুষিত অঞ্চল আছে, 5টাক আমাক লাগিবই। আমি নামকেইটা ক'ব বিচাৰিছোঁ। প্ৰথমতে 2 নং যি আমাৰ গুমা সমষ্টি আছে, গুমা সমষ্টি, 7 নং ফগৰাগাম সমষ্টি, 5 নম্বৰ আছে থুৰিবাৰী সমষ্টি, 6 নম্বৰ মথনগুৰি সমষ্টি আৰু 17 নম্বৰ আমাৰ মদৈবাৰী সমষ্টি। আমাৰ এইকেইটা যিহেতু কোচ ৰাজবংশী জনগোষ্ঠী অধ্যুষিত অঞ্চল, এইকেইটা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাৰ্থী আমাক বিশেষকৈ লাগিব। আৰু এইকেইটা প্ৰাৰ্থী দিয়াৰ কাৰণে বিশেষকৈ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছিলোঁ। কিছুদিন পূৰ্বে আমি অসমৰ যি বিজেপি চৰকাৰৰ যি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক আমি কিন্তু মানে এই বস্তুখিনি অৱগত কৰিছিলোঁ যে বিশেষকৈ যিহেতু আমি BTR চৰকাৰত
বর্তমানে যেহেতু আমি কোচ রাজবংশী জনগোষ্ঠীয়ে বিভিন্ন সময়ত বিভিন্ন আমি লাঞ্ছিত বঞ্চিত হয়ে আইছোঁ আর এবার কিন্তু আমি দেখিবলৈ পাইছোঁ সঁচা সঁচিকৈ যে রাজনীতিক ক্ষেত্রখানত কোচ রাজবংশী জনগোষ্ঠী কিন্তু বিভিন্ন সময়ত ললিপপ দি আমাক কিন্তু ব্যবহার করে আহিছে আর বিশেষকৈ এইবার যদি আমি কোচ রাজবংশী জনগোষ্ঠীয় অধ্যুষিত অঞ্চল যিসমূহ সমষ্টি আছে এই সমষ্টিত যদি আমি বঞ্চিত করা হয় বা বিটিসির যে আমার আগন্তুক নির্বাচন আহি আছে ইয়াত যদি আমাক প্রতিনিধি দিয়া নহয় অনাগত দিনত কিন্তু যে কোচ রাজবংশী জনগোষ্ঠীয় রাজনীতির পৰা যে সঁচা সঁচিকৈ ষড়যন্ত্র করে যেতে একটা নিশ্চেষ করার একটা পরিকল্পনা এটি কিন্তু আমার অনুমান হয়েছে সেইকাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি মানে আহ্বান কৰিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ যি আমাৰ বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া যে আমাৰ যিসমূহ কোচ ৰাজবংশী অধ্যুষিত যিসমূহ অঞ্চল আছে বিশেষকৈ আমি 5টা সমষ্টি আমি দাবী উত্থাপন কৰিছোঁ যে আপোনালোকৰ বিজেপিৰ কৰ্মীয়ে হওক কিন্তু কোচ ৰাজবংশী মানুহ দিব লাগিব আমি ষ্ট্ৰংলি দাবীদাৰ কৰিছোঁ যে এইকেইটা সমষ্টিত আমাক কোচ ৰাজবংশীৰ প্ৰাৰ্থী দিব লাগিব অন্যথা কিন্তু আমি কোচ ৰাজবংশী বা আক্ৰাছ হৈ কিন্তু কেতিয়াও ইয়াৰ মানে বিকল্প আমি চিন্তা নকৰিম আৰু বিশেষকৈ এই দাবির উপরত আমি অচিরেই আমার যে 5টা সমষ্টি কোচ রাজবংশী জনগোষ্ঠী যে প্রার্থী দিব লাগে অচিরেই আমার মাননীয় মুখ্যমন্ত্রী ডাঙরিয়াক আমি লগ করিম আর অচিরেই আমার যে বিজেপির যে আমার সভাপতি আছে দিলীপ শইকীয়া ডাঙরিয়া আমি লগ করিম প্রয়োজনত আমি কিন্তু নাগপুর লৈ যাম যে আমার কোচ রাজবংশী সমষ্টির বা যিসমূহ আমার কোচ রাজবংশী অধ্যুষিত অঞ্চল আছে এই অঞ্চলসমূহত কোচ রাজবংশী জনগোষ্ঠীর আমার ক্যান্ডিডেট দিব লাগে আর বিশেষকৈ রাজনীতিভাবে আমি ইয়াত ডেভেলপ হব বিচাৰিছোঁ আৰু বিশেষকৈ আমি দেখি আছোঁ যোৱা 15 বছৰৰ পৰা আজিৰ তাৰিখত যে কোচ ৰাজবংশী জনগোষ্ঠী সঁচা সঁচিকৈ ৰাজনীতিভাৱে ষড়যন্ত্ৰ কৰি আমাক কিন্তু এটা ধ্বংসৰ এটা পৰিকল্পনা ৰচিছে আৰু এইবেলি যদি আমি ইয়াতে ভূমিকা আমি দেখা নাপাওঁ নিশ্চয় কিন্তু কোচ ৰাজবংশীক যে সঁচা সঁচিকৈ ধ্বংস কৰিব এইটো কিন্তু আমাৰ এটা অনুমান হৈছে সেইকাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি আহ্বান কৰিছোঁ অতি সোনকালে আমাৰ যিসমূহ দাবী এই দাবীসমূহ ফুলফিল কৰক লগতে জনজাতিকৰণৰ যিটো প্ৰসংগ অতি সোনকালে সমাধান কৰাৰ ব্যৱস্থা কৰক আৰু বিশেষকৈ আমি আপোনাৰ মিডিয়াৰ যোগেদি এইখিনি ক'ব বিচাৰিছোঁ যে যোৱা দিনবোৰত আমি বিভিন্ন মেল মিটিঙত আমি কৈ থাকোঁ যে আমাৰ যিসমূহ কোচ ৰাজবংশী অধ্যুষিত অঞ্চল আছে বিশেষকৈ আমাৰ ফকীৰাগ্ৰাম সমষ্টি আজি আপোনালোকে জানে আমাৰ এই ফকীৰাগ্ৰাম সমষ্টিত কোচ ৰাজবংশী মানুহ তাতে বহুত কিন্তু আজিৰ তাৰিখতো কোচ ৰাজবংশী সমষ্টিৰ যি আমাৰ এটা মানে আন্তঃগাঁথনি তাতে যি আমাৰ মেজৰিটি এই মেজৰিটি কিন্তু আজিৰ তাৰিখত কোনো ধৰণৰ চৰকাৰখনে গুৰুত্ব দিয়া নাই বিগত বিপিএফ সরকারও গুরুত্ব দিয়া নাই বর্তমান যে ইউপিপিএল সরকার আছে তাতেও আমার গুরুত্ব নাই আর বিজেপি সরকার যেহেতু অসমত চলাই আছে কিন্তু তাতেও আমি দেখিবলৈ পোৱা নাই সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ অতি সোনকালে বিশেষকৈ আমাৰ ফকীৰাগ্ৰাম সমষ্টিখন কোচ ৰাজবংশী জনগোষ্ঠীৰ পাতি লাগিব আৰু যদি নিদিয়ে নিশ্চয় কিন্তু বিজেপিৰ কাৰণে এটা বেয়া দিন হ'ব বুলি আমি স্পষ্টকৈ কৈ দিছোঁ আৰু বিশেষকৈ আমাৰ যিসমূহ সমস্যা আছে আমি পৃথকে আমি আলোচনাৰ কাৰণে আমি সাজু আছোঁ কিন্তু আমাৰ বাস্তৱ ক্ষেত্ৰত আমাৰ যিসমূহ সমস্যা আছে এই সমস্যাখিনি সমাধান কৰিব লাগিব আৰু আপোনালোকৰ এই মিডিয়াৰ যোগেদি সংবাদমেলৰ যোগেদি বিশেষকৈ আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহখিনিক আমি আহ্বান কৰিব বিচাৰিছোঁ যে আজিৰ তাৰিখত বিভিন্ন সময়ত আমাৰ কোচ ৰাজবংশী স্বগোষ্ঠীয় দলসমূহ কিন্তু বিভক্ত বহুতো ভাগত বিভক্ত এইটো বস্তু স্পষ্ট কথা যে আমি বিভক্ত হ'ব পাৰোঁ কিন্তু আমাৰ জাতীয় সেন্টিমেন্ট বা জাতীয় সত্তাত কিন্তু আমি এক ইতিমধ্যে আমাৰ গাঁৱে ভূঞে আমাৰ যিসমূহ বিভিন্ন জাতীয় দল সংগঠন ইতিমধ্যে আমাৰ মেল মিটিং চলি আছে ইতিমধ্যে আমাৰ স্বগোষ্ঠীয় জনগোষ্ঠীৰ কাৰণে যি আমাৰ যি বিটিসি নিৰ্বাচনৰ কাৰণে যি চিন্তা ইতিমধ্যে কিন্তু আমাৰ মানে ভাগে ভাগে কিন্তু এটা বৈঠকৰ পৰ্যায় চলি আছে আৰু ইতিমধ্যে বৈঠক আমাৰ অব্যাহত আছে সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিশেষকৈ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াক যে অতি সোনকালে কমসে কম এইবাৰ আমাক 5টা কেণ্ডিডেট আমাক লাগিবই কোচ ৰাজবংশী জনগোষ্ঠীক আৰু এই ক্ষেত্ৰত নিশ্চয় আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া